ফ্ৰেণ্ডছ আমি আছোঁ এতিয়া চিনেমা হলত আছোঁ আৰু আজি আমি ডক্টৰ বেজবৰুৱা চাবলৈ আহিছোঁ। মোৰ লগত আছে কৃপেশ আছে। তো আমি আজি ডক্টৰ বেজবৰুৱা চাম। এই ডক্টৰ বেজবৰুৱা অসমীয়া চলচ্চিত্ৰ এই চলচ্চিত্ৰখন হেৰি কৰিছে, এই পৰিচালনা কৰিছে নিপেন গোস্বামী, প্ৰয়াত নিপেন গোস্বামী ডাঙৰীয়াই পৰিচালনা কৰিছে আৰু জুবিন দাও আছে ইয়াত এক্টিং কৰিছে আৰু আদিল হুছেইন মেইন কেৰেক্টাৰত আছে। কৃপেশ তো চাব লাগে, চবেই চাব লাগে। আমি বৰ্তমান বৰপেটাত চাই আছোঁ। শ্ব' আৰম্ভ হ'ব অলপ পিছত। আজি বহুত মানুহ বৰপেটাত, ভাল হৈছে। বহুত মানুহ হলত প্ৰায় আধা মানুহ ভৰ্তি হৈছে। এতিয়া 4:30 বাজিছে, 5টা বজাৰ পৰা মানে আৰম্ভ হ'ব এই ফিল্মখন। গতিকে এতিয়া মোটামুটি আধা সম্পূৰ্ণ ফিল আপ হৈছে। তো খুব জনপ্ৰিয়, মানে খুব বেছি মানে চলিছে এই ফিল্মখন। অসমীয়া চলচ্চিত্ৰৰ এইটো খুব ভাল লক্ষণ। অসমীয়া চলচ্চিত্ৰ চলিব লাগে ন কৃপেশ? চলিব লাগে। গতিকে আপোনালোকেও আহক আৰু চাওক, অসমীয়া চলচ্চিত্ৰ চাওক। আৰু এই ডক্টৰ বেজবৰুৱা খুবেই ভাল হৈছে আৰু আমি যি চাবলৈ আহিছোঁ। তো চাই থাকোঁ, মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৰিম। কৃপেশে এতিয়া ষ্টেটাছ দি আছে হাউচফুল বুলি। ডক্টৰ বেজবৰুৱা আমাৰ বৰপেটাত কিন্তু খুব বেছি মানে মানুহে চাইছে। আৰু এই চাওক লিখিছে, চাওক হাউচফুল ইন্দ্ৰপুৰী বৰপেটা, ডক্টৰ বেজবৰুৱা। গতিকে অসমীয়া ফিল্মৰ এনেকুৱা এটা পৰিৱেশ দেখিলে বহুত ভাল লাগে আৰু এনেকুৱা হোৱাটো আমি বিচাৰোঁ। মোৰ নামটো শুনিছ নিশ্চয়? কোন হয়? মই ৰমনীয়া। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰেমিকৰ তালিকাত মোৰ নামটো কিনে থাকিব লাগে? কাৰোবাক লগ নোপোৱাকৈ 7 বছৰ ভাল পাই থকাটো ধেমালি কথা নহয়। সময়ে চেষ্টা কৰিলে কিছুমান বস্তু সলনি কৰিব নোৱাৰে। আই এম ৰিয়েলি চৰি, বাট আপোনাৰ বিষয়ে জানিবলৈ মোৰ না সময় আছে না ধৈৰ্য আছে। চ' প্লিজ মোক ইয়াতে আপুনি কিয় মাতি আনিছে সেইটো কথা কওক। ধৈৰ্য, এম্প্ৰেছমেণ্ট। তোমালোকৰ এই য়াং জেনেৰেশ্যনটো এইটোৱেই ডাঙৰ সমস্যা। ধৈৰ্য একেবাৰে নাই। কথাষাৰ শুনি আছিলোঁ, কিন্তু আজি সত্য প্ৰমাণিত হ'বলৈ ওলাইছে। মানে এটা ফাইলত মই এখন উকা কাগজ পাইছিলোঁ, এ ব্লেংক পেজ। আৰু এই উকা কাগজখনতে তুমি বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰটো সোমাই আছে। ফ্ৰেণ্ডছ, ডক্টৰ বেজবৰুৱা আমি চালোঁ। অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা, প্ৰয়াত নিপেন গোস্বামী দেৱৰ মানে পৰিচালনা। ডক্টৰ বেজবৰুৱা খুবেই ভাল লাগিল আৰু আমাৰ বৰপেটাত খুবেই বহুত মানুহ চাইছে। আৰু কৃপেশ, তুমি চালা, কেনে পালা? ভাল লাগিল। আজি প্ৰথম দেখিছোঁ বৰপেটাত এখন অসমীয়া ফিল্মৰ কাৰণে মানুহ হাউচফুল হৈছে। চাই ভাল লাগিছে ফিল্মখন। প্ৰথম হাফটো যথেষ্ট ফাষ্ট, মানুহখিনি ধৰি ৰাখিব পাৰিছে, কিন্তু আচল মজা দ্বিতীয় হাফত পাব। দ্বিতীয় হাফত মানে গোটেই ষ্টৰিটো গম পাব। আৰু খুবেই ভাল লাগিছে ডক্টৰ বেজবৰুৱা, আৰু মই চিনেমা হলত আছোঁ। তো সকলোৱে চাবলৈ আহক।